নমস্কাৰ বন্ধু বান্ধৱীসকল, SMS এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ মগনিয়াৰ কথা কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ। মগনিয়াৰ কথা কবিতাটি ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে। এতিয়া তাৰ অতি চমু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। 1 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ, অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰ, কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ, 1892 চনত কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। 3 নম্বৰ, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। 4 নম্বৰ, অমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? অমৰ তীৰ্থ পুথিখনি ফাৰ্চী ৰুবায়ত পুথিৰ ভাৱানুবাদ। 5 নম্বৰ, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ খ অংশৰ চমু প্ৰশ্নোত্তৰসমূহৰ ফালে। 1 নম্বৰ, কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ ঘাইকৈ কাব্য ভাৱানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই হ'ল কথা কবিতা। ইয়াৰ বৈশিষ্ট্য হ'ল নম্বৰ 1, কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। নম্বৰ 2, কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। 2 নম্বৰ, কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ, কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। নম্বৰ 1, কথা কবিতা গদ্যত ৰচিত, আনহাতে কবিতা পদ্যত ৰচিত। নম্বৰ 2, কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ থাকে, আনহাতে কবিতাত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ নাথাকে। 3 নম্বৰ, ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ, ওমৰ খায়াম ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা পুথিখন হ'ল ৰুবায়ত। 4 নম্বৰ, মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰ, সৰ্বশৰীৰত দৰিদ্ৰতাৰ চিন থকা মগনিয়াৰ এজনে এদিন কবিৰ পৰা সহায় খুজিলে আৰু সহায় কৰিবলৈ বিচাৰি কবিয়ে তেওঁৰ চোলাৰ জেপত হাত ভৰালে। পিছে জেপত একো বিচাৰি নাপালে, একো দিব নোৱাৰি দুখ মনেৰে কবিয়ে ক্ষমা খুজিলে। মগনিয়াৰে ওলোটাই কবিৰ দুয়ো হাতত ধৰি তেওঁৰ পৰা পোৱা আন্তৰিকতাকেই বিশেষ দান বুলি ক'লে। সেই দানৰ বাবে মগনিয়াৰে পৰম আন্তৰিকতাৰে কবিক ধন্যবাদো জনালে। 5 নম্বৰ, ককাই মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰ, উদ্ধৃত উক্তি কবিৰ। তেওঁ এগৰাকী মগনিয়াৰক উদ্দেশ্যি কথাষাৰ কৈছিল। এদিন বাটেৰে গৈ থাকোঁতে কবিয়ে লগ পোৱা মগনিয়াৰ ইজনে হাত মেলি তেওঁৰ পৰা সহায় খুজিলে। ফটা কাপোৰ পিন্ধা মগনিয়াৰজনক সহায় কৰিবলৈ কবিৰ বৰ মন ভৰালে। পিছে কবিৰ জেপত একো নাছিল। দুখ মনেৰে কবিয়ে মগনিয়াৰৰ দুহাত সাপতি একো দিব নোৱাৰাৰ বাবে ক্ষমা খুজিলে। সেই প্ৰসংগতেই প্ৰশ্নোদ্ধৃত উক্তিৰ অৱতাৰণা হৈছে। আজিলৈকে ইমানেই। ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ মই নেক্সট ভিডিঅ'ত আপলোড দিম আৰু আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈকে ইমানেই, ধন্যবাদ।